তো সাংবাদিক বন্ধুসকল আৰু মোৰ সতীৰ্থ সহকৰ্মী বন্ধুসকল, তো ইতিমধ্যে আমাৰ মাননীয় সভাপতি দিলীপ ডেকা ডাঙৰীয়াই আপোনালোকক আজিৰ এই সংবাদমেল উদ্দেশ্য ইতিমধ্যে সংবাদমেল সম্পৰ্কে কৈছে। অৰ্থাৎ যোৱা ২৭ তাৰিখে যি অধিৱেশন বিধানসভাৰ অধিৱেশন আমাৰ বহিছিল, তাত এক ঐতিহাসিক সিদ্ধান্ত হৈছিল, যিটো সিদ্ধান্ত সম্পৰ্কে ইতিমধ্যে কোৱা হৈছে। অৰ্থাৎ তাত UCC বিলখন গৃহীত হৈছে, সেইখন আইনলৈ ৰূপান্তৰিত হৈছে। আৰু ইতিমধ্যে সেই UCC কি এই সম্পৰ্কে আপোনালোকৰ এটা সম্যক ধাৰণা ইতিমধ্যে হৈছে। অৰ্থাৎ ভাৰতবৰ্ষত এখন সমসংহিতা হোৱাৰ কাৰণে আজি বুলি নহয়, সেই তেতিয়াৰ যি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ যি ডিবেট আছিল, অৰ্থাৎ ভাৰতীয় সংবিধান প্ৰণয়নৰ কাৰণে আম্বেদকাৰ ডাঙৰীয়াই যি প্ৰচেষ্টা চলাইছিল, সেই সময়ত যি ডিবেটসমূহ হৈছিল, সেই সময়তে এই ধৰণৰ প্ৰচেষ্টা চলিছিল যে ভাৰতবৰ্ষত এক দেশ এক আইন হ'ব লাগে, সকলোৰে কাৰণে এটা সমান অধিকাৰ সমান মৰ্যাদাৰ থকা ধৰণৰ এটা ব্যৱস্থা হ'ব লাগে। ভাৰতীয় সংবিধানত সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যাতে কাৰো কোনো ধৰণৰ অন্যায় অবিচাৰ নহয়, একেখন আইনৰ জৰিয়তে যাতে সকলোকে সমভাৱে বিচাৰ কৰিব পৰা যায়, এনেধৰণৰ এখন সম আইন এখন সংবিধান তৈয়াৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলিছিল। আৰু সেইটো সময়ত যি কনষ্টিটুৱেণ্ট ডিবেটসমূহ চলিছিল, এছেম্বলিত যি আলোচনাসমূহ হৈছিল আইন বনোৱাৰ ক্ষেত্ৰত, তেতিয়া আমি দেখিবলৈ পালোঁ যে এখন সম আইন সকলোৰে কাৰণে একেধৰণৰ এখন দেশত এটাই আইন প্ৰযোজ্য কৰাৰ কাৰণে যি প্ৰচেষ্টা আম্বেদকাৰ ডাঙৰীয়াই কৰিছিল, সেইটোক আমি সম্পূৰ্ণৰূপে সফল হ'ব নোৱাৰিলোঁ। বৰঞ্চ তাৰ বিপৰীতে সেই কনষ্টিটুৱেণ্ট ডিবেটৰ সময়ত 1948 চনৰ পূৰ্বৱৰ্তী সময়ত যি ডিছকাশ্যনসমূহ চলি আছিল, সেই সময়ৰ কথা মই কৈছোঁ। সেই সময়ত এনেধৰণৰ হৈছিল যে ভাৰতীয় সংবিধানে যি 44 ধাৰা, সেইটো অনুসৰি যে এটা সময়ত ভাৰতবৰ্ষত একেখন আইনতে সকলোকে সমভাৱে আচলতে শাসন কৰা হ'ব বা সমদৃষ্টিৰে চোৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ব, এনেধৰণৰ এটা ব্যৱস্থা তাতে এটা ৰিজলিউশ্যন ৰখা হ'ল। ভাৰতীয় সংবিধানৰ 44 অনুচ্ছেদত সেইটো আপোনালোকে দেখিবলৈ পাব যে আজি নহ'লেও কালিলৈ হ'লেও ইয়াতে এখন সমসংহিতা হ'ব লাগিব, সকলোৰে বাবে সম আইন, আইনৰ দৃষ্টিত সকলো সমান, এই ধৰণৰ যিটো ব্যৱস্থা সেইটোক কাৰ্যকৰী কৰাৰ কাৰণে এটা ব্যৱস্থা ৰখাৰ কথা সেই সময়তে এটা প্ৰস্তাৱত ৰাখিছিল। কিন্তু সেই সময়ত যদি হোৱা নাছিল, সেই সংগ্ৰামখন অবিৰতভাৱে চলি আছিল। আপোনালোকে জানে 1967 চনত যেতিয়া প্ৰথম জনসংঘ, অৰ্থাৎ আজি ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বসূৰী আমাৰ যি বিচাৰ পৰিবাৰ বা য'ৰ লগত ধাৰাবাহিকভাৱে আজি ভাৰতীয় জনতা পাৰ্টী আজি যুৱক্ষেত্ৰ আছে, এই আমাৰ বিচাৰ পৰিবাৰত, অৰ্থাৎ সেই সময়ত জনসংঘত সেই দাবী উত্থাপিত হৈছিল যে সমসংহিতা এখন আইন UCC এখন হ'ব লাগে। আৰু নিৰ্বাচনত সেই সময়ত যিটো প্ৰতিশ্ৰুতি ৰাখিছিল ভাৰতীয় জনসংঘই, যদি ভাৰতীয় জনসংঘৰ চৰকাৰ ভাৰতবৰ্ষত হয় তেতিয়াহ'লে নিশ্চিতভাৱে তাতে UCC প্ৰৱৰ্তন কৰা হ'ব, সেই কথা 67 চনতে কোৱা হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত 1980 চনত ভাৰতীয় জনতা পাৰ্টী গঠন হ'ল, আপোনালোকে জানে। আৰু সেই তেতিয়াৰ পৰা প্ৰচেষ্টা চলিছে যে ভাৰতীয় জনতা পাৰ্টীয়েও এখন সমসংহিতা ইয়াতে তৈয়াৰ কৰাৰ কাৰণে, অৰ্থাৎ UCCক লাগু কৰাৰ কাৰণে ভাৰতীয় সংবিধানৰ 44 ধাৰাত যি কথাটো কোৱা হৈছিল যে প্ৰত্যেক ৰাজ্যতে প্ৰত্যেক জাতি ধৰ্ম ভাষা একেখন আইনৰ আওতালৈ অনা হ'ব, এই ধৰণৰ যি প্ৰস্তাৱনা আছিল, তো সেই বিষয়টোক লৈ চৰ্চা চলি আছিল। কিন্তু সেইটোক লৈ এতিয়াও ভাৰতবৰ্ষৰ সৰ্বত্ৰ প্ৰতিখন ৰাজ্যত এতিয়াও কিন্তু UCC হোৱা নাই। মাত্ৰ এতিয়ালৈকে 3খন ৰাজ্যত UCC হৈছে। ইয়াৰ পূৰ্বতে গুজৰাটত হৈছিল, তাৰ পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ আপোনাৰ উত্তৰাখণ্ডত হৈছিল, তাৰ পৰৱৰ্তী সময়ত আটাইতকৈ সাহসী পদক্ষেপটো ভাৰতবৰ্ষত আমি লোৱা দেখিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এই যোৱা বিধানসভা নিৰ্বাচনত অসমতো সমসংহিতা হ'ব লাগে, UCC হ'ব লাগে, এই প্ৰস্তাৱ বিধানসভাত উত্থাপিত কৰিলে। আৰু সেই ডিবেটৰ পিছত ইয়াতো অপ'জ কৰিছিল বহুতেই, কিন্তু আল্টিমেটলি সেইখন আইন ইয়াতে পাৰিত হ'ল, গৃহীত হ'ল, আৰু এতিয়া সেইখন আইনলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ পিছত তাৰ ৰুলছসমূহ তৈয়াৰ হ'ব আৰু সেইটো ইমপ্লিমেণ্ট হ'ব। এইটো এটা 2026 চনৰ এই 27 মে' তাৰিখৰ যি বিধানসভাৰ অধিৱেশন, এইটো এটা অত্যন্ত ঐতিহাসিক অধিৱেশন। ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্ম ভাষা বৰ্ণৰ কাৰণে এইটো এটা ঐতিহাসিক দিন। আৰু বিশেষকৈ ভাৰতীয় যিসকল মহিলা আৰু বিশেষকৈ মুছলমান মহিলাসকলৰ কাৰণে এইটো এটা আটাইতকৈ ঐতিহাসিক দিন।
এইকাৰণে কৈছোঁ যে সমসংহিতা বুলি কওঁতে আমাৰ ইয়াত যিটো হ'ব লাগিছিল সেইটো নহৈ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইনসমূহ আছে। যদিও ভাৰতীয় দণ্ডবিধিত অৰ্থাৎ কি কয় ভাৰতীয় সংবিধানৰ 14 নম্বৰ আৰ্টিকুলত আপোনালোকে চাই যিসকল আইনৰ ছাত্ৰ আছে বা ৰেডিপতে গম পায় যে তাত য'ত আইনৰ দৃষ্টিত সকলোৱে সমান, একেখন আইনে সকলোকে শাসন কৰিব, সমদৃষ্টিৰে চাব, এই ধৰণৰ ব্যৱস্থা আছে যদিও এনেধৰণৰ মানে ফাণ্ডামেণ্টেল ৰাইট থকা স্বত্বেও আমি দেখিছোঁ আমাৰ ইয়াত বেলেগ বেলেগ ধৰণৰ আইনসমূহ আছে। অৰ্থাৎ সম্পত্তি বা অন্যান্য ধৰণৰ বিবাদ বা ফৌজদাৰী যিসমূহ কেছ সেইবিলাকৰ ক্ষেত্ৰত একেখনেই আইন, কিন্তু বিবাহ বিচ্ছেদ বা সন্তান মানে কি কয় লালন পালন বা মানে বিচ্ছেদৰ পিছত তেওঁলোকৰ ভৰণ পোষণৰ দায় দায়িত্ব এই সন্দৰ্ভত যি আইন সেই আইন কিন্তু পৃথকে পৃথকে আমাৰ ইয়াত আমি দেখিবলৈ পাইছোঁ, যিটো ভাৰতীয় সংবিধানৰ স্পিৰিটৰ মানে বিৰুদ্ধে গৈ ইতিমধ্যে ইয়াতে শৰীয়তৰ নামত তেওঁলোকে এখন মুছলিম পাৰ্চনেল ল তৈয়াৰী কৰি থৈছিল, যিখন মুছলিম পাৰ্চনেল লৰ জৰিয়তে তেওঁলোকে মুছলিমসকলক বেলেগ ধৰণে শাসন কৰাৰ তেওঁলোকে এখন আইন তৈয়াৰ কৰিছে, যিখনত তেওঁলোকে বিভিন্ন ধৰণৰ বিধান আছে কিন্তু সেই বিধানবিলাকত তেওঁলোকে সিমান গুৰুত্ব নিদিয়ে। যেনেকৈ আপোনালোকে হয়তো শুনিছে যে শৰীয়তৰ নিয়ম অনুসৰি কোনোবা এজন যদি চুৰ কৰে তেতিয়াহ'লে তাৰ হাতখন কাটি দিব লাগে, কোনোবা এজনে যদি ৰেপ কৰে তাৰ গুপ্তাংগ ছেদ কৰি দিব লাগে। এনেকৈ ধৰণৰ মানে কঠোৰ ধৰণৰ শাস্তিৰ কথা কিন্তু শৰীয়তৰ জৰিয়তে সেই আইনত আছে বুলি কোৱা হয়। কিন্তু ক'ৰবাত আপোনালোকে সেই শৰীয়তৰ বিচাৰৰ জৰিয়তে তেনেধৰণৰ শাস্তি দিয়া ইয়াত ক'ৰবাত দেখিবলৈ পাইছেনে? আপোনালোকে কিন্তু ক'তো তেনেধৰণৰ ঘটনা দেখিবলৈ পোৱা নাই। অথচ সেই একেখন শৰীয়তৰ নাম কৈ মুছলিম পাৰ্চন লৰ কথা কৈ এগৰাকী মুছলিম ব্যক্তিয়ে 3-4 গৰাকী 5 গৰাকীলৈকে বিয়া কৰোৱাৰ ঘটনা আমি ইয়াতে দেখিছোঁ, আৰু সেইটো শৰীয়তৰ জৰিয়তে এইটো মানে কৰিব পাৰে বুলি তেওঁলোকে কৈ আছে। অৰ্থাৎ বহু বিবাহ তেওঁলোকৰ তাতে নিষিদ্ধ নহয়। একেধৰণে আজি আমাৰ মানে যদি ডিভোৰ্চ যি ব্যৱস্থাৱলী আছে, অৰ্থাৎ এগৰাকী মহিলাক কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত, ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থাসমূহ আছে বা সন্তান সন্ততিৰ দায় দায়িত্ব পালন সম্পৰ্কে আমাৰ মেৰেজ লত যিসমূহ বিষয় আছে, কিন্তু শৰীয়তত যিটো আছে তাত সম অধিকাৰ তেনেধৰণে নাই। মহিলাসকলক 16 ভাগৰ 1 ভাগহে সম্পত্তি দিয়াৰ ব্যৱস্থা তাতে আছে, বা তেওঁলোকৰ সেই বিচ্ছেদ হ'লে তাৰ দায় দায়িত্ব লোৱাৰ তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা মুছলিম শৰীয়তত নাই। সেই কথাবিলাকত কিন্তু তেওঁলোকে মানে 4জনক বিয়া কৰোৱালৈকে ঠিক আছে, বহু বিবাহ কৰোৱাৰ ক্ষেত্ৰত ঠিক আছে, বহু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ঠিক আছে, তো কম বয়সত মানে অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধান অনুসৰি 21 বছৰ ল'ৰাৰ বয়স আৰু 18 বছৰ ছোৱালীৰ বয়স হ'ব লাগে, কিন্তু তাতে 16 বছৰ 12 বছৰ 14 বছৰীয়া ছোৱালীক বিয়া কৰোৱাটো তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই। সেয়া শৰীয়তৰ জৰিয়তে এইটো জাইজ বুলি তেওঁলোকে কয়, কিন্তু মহিলাসকলক অৰ্থাৎ কোনো ধৰণৰ সমান অধিকাৰ বা সমান মৰ্যাদা তেওঁলোকে সেই শৰীয়তৰ আইনৰ জৰিয়তে তেওঁলোকে কেতিয়াও মানে দিয়া নাই। কিন্তু ভাৰতবৰ্ষৰ সংবিধানে আইনৰ দৃষ্টিত যিহেতুকে সকলো সমান, গতিকে সকলোকে সমান অধিকাৰ সমান মৰ্যাদা দিব লাগে। সেই কামটো কিন্তু এতিয়ালৈকে ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ হোৱা নাই। ইতিমধ্যে 2খন ৰাজ্যত হৈছে। 3 নম্বৰ ৰাজ্যখন অসম বুলি আমি কৈছোঁ। সাহসিকতাৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সাহস কৰি ইয়াক উত্থাপিত কৰিছিল, আৰু ইতিমধ্যে সৰ্বসন্মতভাৱে এক প্ৰকাৰ মানে সংখ্যাগৰিষ্ঠতাৰ মানে সমৰ্থনৰ জৰিয়তে সেয়া মানে গৃহীত হৈছে। এইটো ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে, অৰ্থাৎ বিশেষকৈ মহিলাসকলৰ কাৰণে, মা ভনী মানে কি কয় ভণ্টিহঁতৰ কাৰণে আটাইতকৈ মানে ডাঙৰ খবৰ হিচাপে আজি বিবেচিত হৈছে। ইয়াতে এই সমসংহিতা আইনৰ ক্ষেত্ৰত কেইবাটাও বিষয়ৰ ওপৰত সেই আইনখন মানে পাৰিত কৰা হৈছে। তাতে যেনেধৰণে বিবাহ বিচ্ছেদ, একেটা সময়তে সন্তানৰ দায় দায়িত্ব আৰু একেটা সময়তে ক্ষতিপূৰণ সংক্ৰান্তীয় যি ব্যৱস্থাবিলাক সাধাৰণতে অন্যৰ ক্ষেত্ৰত যিটো হয়, ভাৰতীয় সংবিধানে যি ধৰণৰ সমান অধিকাৰ বা সমান মৰ্যাদাৰ সহকাৰে মানে মহিলাসকলকো বাচি থকাৰ কাৰণে যি ব্যৱস্থাবোৰ ৰাখিছে, সেই ব্যৱস্থাটো এই সমসংহিতাত ইতিমধ্যে অনা হৈছে, কিন্তু শৰীয়তত সেইসমূহ নাই। মই পূৰ্বতে আপোনালোকক মানে কৈছোঁ। তো একেটা সময়তে আমাৰ ইয়াতে যি 21 বছৰত ল'ৰাৰ বয়স আৰু 18 বছৰ ছোৱালীৰ বয়স হ'ব লাগে, সেইটো এটা আইনসন্মত কথা। এইটো একেটা সময়তে বিজ্ঞানসন্মত কথাও, কিন্তু সেইটো শৰীয়তৰ দোহাই দি ইয়াতে কাৰ্যকৰী কৰা হোৱা নাই। কিন্তু এই আইনখন যিহেতুকে এতিয়া UCC মানে গ্ৰহণ হ'ল অসমত, এতিয়া সেইটোৰ আওতাত ইয়াতে কি মুছলমান, কি হিন্দু, কি খ্ৰীষ্টান সকলোৱে এইখন আইনৰ আওতাৰ ভিতৰলৈ তেওঁলোকে আহিব। যদি 21 বছৰৰ মানে তলৰ কোনো ল'ৰাই মানে বিবাহৰ কাৰণে যায়, বা 18 বছৰৰ তলৰ ছোৱালী কোনোবাই যদি বিবাহৰ কাৰণে যায়, সেই বিবাহ অযোগ্য হিচাপে বিবেচিত হ'ব, আৰু সেইটো যদি লুকাই চুৰ কৰি জবৰদস্তি কেতিয়াবা কৰা হয় তেতিয়াহ'লে আইনমতে সি দণ্ডনীয় হ'ব। এই ব্যৱস্থাবিলাক ইয়াতে ৰাখিছে।
ইতিমধ্যে এই UCC-খনৰ লগত এই কথাটো অনা হৈছে। আপোনালোকে জানে যে অসমতো ইতিমধ্যে আমি দেখিছোঁ, আগতে বাহিৰৰ ৰাজ্যবিলাকত বা বিদেশত এই ধৰণৰ কথা বতৰা আমি শুনিছিলোঁ, যিটো মানে কি এই লিভ ইন যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমি অসমত আগতে মানে শুনা নাছিলোঁ। খুব লুকাচুৰিকৈ যদিও ক'ৰবাত হৈ আছিল, কিন্তু আজিকালি সেইটো প্ৰৱণতা আমি বহুত বেছিকৈ মানে দেখিবলৈ পাইছোঁ। অৰ্থাৎ আজিকালি অসমতো সেই লিভ ইনৰ ব্যৱস্থা আছে। এহাল ল'ৰা ছোৱালী কোনো ধৰণৰ মানে বিবাহ বহিৰ্ভূতভাৱে তেওঁলোকে একেলগে বসবাস কৰাৰ ব্যৱস্থা ইয়াতে হৈছে। আৰু সেইটোৰ ফলত আমি বহুত অঘটনো ঘটা দেখিছোঁ। কাৰণ তেওঁলোকৰ অবৈধ সম্পৰ্কৰ জৰিয়তে বাচ্চা হৈছে, ল'ৰা বা ছোৱালী হৈছে, সেই সন্তানৰ স্বীকৃতি তেওঁলোকৰ নাই, তেওঁলোকৰ মাক দেউতাক কোনেও নাজানে। ঠিক এনেধৰণৰ ঘটনাসমূহ হৈছে আইনগতভাৱে তেওঁলোকে লিভ ইনত থকাৰ কাৰণে তেওঁলোকে সেইটো স্বীকৃতি দিয়া নাছিল। কিন্তু এতিয়াও সেইটো আইনৰ আওতালৈ অনা হৈছে। লিভ ইনক ইতিমধ্যে এই যি মানে সংহিতা আইন ইতিমধ্যে তৈয়াৰ কৰা হৈছে, সেইটোৰ জৰিয়তে তাক স্বীকৃতি দিয়া হৈছে। তাত কোৱা হৈছে যে 1 মাহৰ ভিতৰত যদি ল'ৰা ছোৱালী একেলগে, সেয়া যদি 21 বছৰ আৰু 18 বছৰ বয়সৰ হয়, তেওঁলোকে যদি লিভ ইনত থাকে, তেতিয়াহ'লে এমাহৰ ভিতৰত তেওঁলোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সেইটোক তেওঁলোকে ইনফৰ্ম কৰিব লাগিব, সেইটো মাক বাপেকে জানিব লাগিব, সেইটো স্থানীয় মানে থানাই জানিব লাগিব। অৰ্থাৎ সেই ধৰণে সেইটোক এটা ৰাজহুৱাভাৱে ঘোষণা কৰি লিভ ইনত থাকিব পাৰিব। আৰু সেই লিভ ইনত থকাৰ পিছত যদি কোনো কাৰণত অবৈধ তেওঁলোকৰ ভিতৰত যদি কোনো সন্তান হয়, সেয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক, তাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব। যদি কিবা কাৰণত তেওঁলোকে ছোৱালীজনীক বিট্ৰে কৰে, আগতে এনেকৈ হয় লিভ ইনত থাকে, এটা সময়ত ছোৱালীজনীক বাদ দি দিয়া, আৰু সেইটোৰ ফলত আমি বহু ছোৱালী ছুইচাইড কৰা এনেকৈ ধৰণৰ ঘটনা আমি দেখিছোঁ। কিন্তু ইতিমধ্যে এই লিভ ইনৰ বিৰুদ্ধেও তাতে আইন কৰা হৈছে। অৰ্থাৎ যদি ছোৱালীক তেওঁলোকে প্ৰতাৰণা কৰে, অৰ্থাৎ ত্যাগ কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু এই কম্পেনচেশ্যন আইন অনুসৰি তেওঁ শাস্তি মানে ব্যৱস্থা তেওঁৰ কাৰণে আছে, বা ইতিমধ্যে কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা তেওঁ মানে কৰিব লাগিব। অৰ্থাৎ লিভ ইনকো এটা মানে এই ধৰণৰ যাতে লুকাচুৰিকৈ দুৰ্নীতিমুক্তভাৱে যাতে লিভ ইনটো হ'ব পাৰে, তাত যাতে কোনেও কাকো প্ৰতাৰণা কৰিব নোৱাৰে, সেই ব্যৱস্থাটো আচলতে ইয়াতে আইনসন্মতভাৱে ইতিমধ্যে কৰা হৈছে। ঠিক এই ধৰণে এই আইনখনত যেনেধৰণে মুছলিম মহিলাসকলৰ বহুকেইটা গোচৰত ইতিমধ্যে আমি দেখিছোঁ যে 1985 চনত আমি দেখিছিলোঁ আপোনাৰ কি কয় চাইৰা বানুৰ কেছ, যিটো কেছত তেওঁ কম্পেনচেশ্যন বিচাৰি কোৰ্টত গৈছিল, আৰু সেই সময়ত কিন্তু তেওঁক শৰীয়তৰ মানে আইন দেখুৱাই তেওঁ কম্পেনচেশ্যন পাব নোৱাৰে বুলি কৈছিল। কিন্তু সুপ্ৰিম কোৰ্টে তেওঁৰ কাৰণে মানে কম্পেনচেশ্যন দিয়াৰ কথা কৈছিল। আৰু সেই সময়তো তেওঁলোকে সুপ্ৰিম কোৰ্টে ভাৰত চৰকাৰক এই নিৰ্দেশ দিছিল যে আচলতে এতিয়াও মানে ভাৰতবৰ্ষত যি 44 আৰ্টিকল আছে আইনৰ, সেইটো এতিয়াও কাৰ্যকৰী ইয়াত কৰা হোৱা নাই। অৰ্থাৎ সংহিতা আইন এতিয়ালৈকে তৈয়াৰ কৰা হোৱা নাই, সেইটো প্ৰয়োজন আছে। আপোনালোকে তাৰ মানে চাইৰা বানু কেছত পোৱা আমি দেখিবলৈ পালোঁ। তাৰপিছতো আমি মুগদল ভাৰ্চেছ মানে ষ্টেট গভৰ্ণমেণ্টৰ কেছতো আমি দেখিবলৈ পালোঁ। ঠিক একেই ধৰণে এনেধৰণৰ ভালেকেইটা কেছ য'ত কম্পেনচেশ্যনৰ কাৰণে, য'ত মানে 3 তালাকৰ কাৰণে কোৰ্টত গৈছিল কেছসমূহ, সেই কেছসমূহতো সুপ্ৰিম কোৰ্টে ডাইৰেক্টলি ভাৰত চৰকাৰক এই নিৰ্দেশনা দিছিল যে এই ধৰণৰ এটা আইন হোৱাৰ এতিয়াও প্ৰয়োজন আছে। কাৰণ এই ধৰণৰ বৈষম্য ইয়াতে হৈ আছে। কাৰণ ভাৰতবৰ্ষ এখন স্বাধীন দেশ, এইটো এখন ধৰ্মনিৰপেক্ষ দেশ, সকলো জাতিৰ কাৰণে সমান অধিকাৰ আৰু সমান মৰ্যাদা থকা ধৰণৰ ব্যৱস্থা হ'ব লাগিব। সকলোৰে কাৰণে আইন যিহেতুকে ইয়াতে আছে, আমাৰ ফাণ্ডামেণ্টেল এক্টত যিহেতুকে সকলোৱে একে আইনৰ দ্বাৰা একে ধৰণৰ বিচাৰ হ'ব লাগে বুলি কোৱা হৈছে, কিন্তু ইয়াতে এই ধৰণৰ ঘটনাসমূহ ঘটি আছে। গতিকে সেই 1937 যি শৰীয়তৰ সেই ক'লা আইন, সেই আইনক ইয়াত নিষিদ্ধ কৰি এখন আইন অনাৰ কাৰণে ইতিমধ্যে এই UCC গ্ৰহণৰ জৰিয়তে ইয়াতে ব্যৱস্থা লোৱা হৈছে। অৰ্থাৎ বিশেষকৈ বিবাহ বিচ্ছেদ আৰু তেওঁৰ সন্তানৰ মানে ভৰণ পোষণৰ দায় দায়িত্ব সন্দৰ্ভত যাতে সকলো দায়বদ্ধ হয়, সেইটো কাৰণে তাত যদি সেইটোৰ বিৰুদ্ধে কোনোবা যায়, তেতিয়াহ'লে তাৰ বিৰুদ্ধে আইনগত কি ব্যৱস্থা হ'ব, কি ধৰণৰ শাস্তি হ'ব, এই সকলো বিধান আচলতে এই UCCৰ জৰিয়তে ইতিমধ্যে মানে অনা হৈছে। গতিকে মই ইতিমধ্যে UCCত গ্ৰহণৰ কাৰণে যি ব্যৱস্থাসমূহ কৰাৰ কাৰণে বাৰে বাৰে সুপ্ৰিম কোৰ্টে এই কথা কৈছিল। আৰু আম্বেদকাৰ চাহাবৰ যি সপোন আছিল যে আইনৰ দৃষ্টিত সকলো সমান, আৰু ভাৰতবৰ্ষৰ নিচিনা এখন মানে ধৰ্মনিৰপেক্ষ দেশত কোনোবা এটা ধৰ্মীয় আইনৰ জৰিয়তে কোনোবা মহিলাক প্ৰতাৰিত কৰক, কোনোবা মহিলা বিট্ৰেড হওক, এই কথাটো তেওঁ কোনো ধৰণে বিচৰা নাছিল। গতিকে ইয়াতে এই সংহিতা অনাৰ কাৰণে সুপ্ৰিম কোৰ্টেও বাৰে বাৰে যি ধৰণৰ মানে আহ্বান ৰাখিছিল, আৰু সেই আহ্বানৰ প্ৰতি সহায় ৰাখি আৰু বিশেষকৈ এই নিপীড়িতা নিৰ্যাতিতা মহিলাসকলৰ
যাতে আৰু তেওঁলোক বঞ্চিত হ'ব নালাগে, আৰু যাতে তেওঁলোক প্ৰতাৰিত হ'ব নালাগে, তেওঁলোকেও যাতে ইয়াতে সমমৰ্যাদা সহকাৰে বসবাস কৰিব পাৰে, সেই ধৰণৰ ব্যৱস্থাৰ কাৰণে এই UCC প্ৰৱৰ্তনৰ কাৰণে এক সাহসী পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ২৭ মে' তাৰিখে আনিলে। এইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে অসমৰ একমাত্ৰ মুছলিম মহিলাই নহয়, গোটেই সামগ্ৰিকভাৱে অসম সমাজে আজি তেওঁক জাউৰীয়া আশীৰ্বাদ দিছে, তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। ঠিক একেধৰণে আজিৰ এই সংবাদমেলৰ পৰাও আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা, এই বাক্সা জিলাৰ পৰা আমি আমাৰ ভৱিষ্যত দ্ৰষ্টা মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হাজাৰ হাজাৰ অভিনন্দন জনাইছোঁ। আৰু একেটা সময়তে এই UCC বলবতৰ কাৰণে ইতিমধ্যে যি ৰুলবিলাক ফ্ৰেম হ'ব আৰু হোৱাৰ পিছতে সেইটো ইমপ্লিমেণ্ট হ'ব, আৰু সেই ইমপ্লিমেণ্টেশ্যনটো আজি সকলোৱে বিচাৰিছে। আৰু অসম যে প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়িছে, অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানৰ যি ধৰ্মনিৰপেক্ষতা আৰু য'ত সকলোৰে বাবে আইন সমান, এনেধৰণৰ যিটো আপ্তবাক্য, সেইটো সঁচা অৰ্থত কাৰ্যকৰী কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যি পদক্ষেপ, যিটো জনসংঘৰ দিনৰ পৰা প্ৰচেষ্টা চলোৱা হৈছিল, যিটো সফল কাম তেতিয়া আমি হ'ব পৰা নাছিলোঁ, কিন্তু আজিৰ তাৰিখত আমি অসমত সফল কাম হৈছোঁ। গতিকে আমি সকলোৱে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, অসমৰ কেবিনেটক আমি ধন্যবাদ জনাইছোঁ, আৰু যিসকল বিৰোধীয়েও ইয়াক সমৰ্থন কৰিছিল সেই সকলোকো আমি আমাৰ এই সভাৰ পৰাই তেওঁলোকলৈও আমি ধন্যবাদ জনাইছোঁ। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টীৰ এই যি ইনিচিয়েটিভ, যিটোৰ জৰিয়তে আপোনালোকক আচলতে আহ্বান জনাই, চাওক এইটোতো সমালোচনা কৰিবলগীয়া বিষয় নহয়, কাৰণ ভাৰতীয় সংবিধানতেই আচলতে এই যিটো কি কয় জনজাতিসকলৰ কাৰণে যি কাষ্টমাৰাইজ যি এক্ট আছে, সেই এক্টটো কনষ্টিটিউশ্যন, এইটো সাংবিধানিক। অৰ্থাৎ যেনেকৈ আপোনালোক BTR, এইখন আমি BTRতে আছোঁ না এতিয়া, এইটো এটা 6 শিডিউলৰ এৰিয়া। এই যে 6 শিডিউলটো, এইটো আইনগতভাৱে জনজাতিসকলৰ কাৰণে বিশেষ অধিকাৰ দিয়া হৈছেনে নাই? এইখন অসমৰ বুকতে এখন BTR তৈয়াৰ কৰা হৈছে আণ্ডাৰ দ্য 6 শিডিউল, তাৰ কাৰণে জনজাতিসকলৰ বাবে, হয়নে? অৰ্থাৎ জনজাতিসকলৰ কাৰণে যিধৰণে এটা 6 শিডিউল এৰিয়া, ইয়াতে লেণ্ডৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে স্পেচিয়েল প্ৰটেকশ্যনৰ বিষয় যিহেতুকে জনজাতিৰ কাৰণে আছে, ঠিক একেই ধৰণে জনজাতিসকলৰ যি কাষ্টমাৰাইজ এক্ট আছে, পৰম্পৰাগতভাৱে তেওঁলোকৰ যি আইন আছে, সেই আইনটো ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত। গতিকে সেইটোৰ অপ'জ আমি কৰিব নোৱাৰোঁ, বা ভাৰতীয় সংবিধানে তাক বিৰোধ কৰিবলগীয়া প্ৰশ্নই নাহে। আহ্বান জনাই তো আমাৰ এই চমু যি সংবাদমেল